কেনেকুৱা হে গাইজ ৱেলকাম টু মাই চেনেল আজি অন্য ভিডিঅ' এটা লৈ আহিলোঁ আজি অন্য এটা ঠাইত যাম ধুনীয়া প্লেচ এটাত যাম গৈ তাত এটা নতুন ৰেচিপি এটা বনাম তো লগৰ এজন আহিলে গুৱাহাটীৰ পৰা তেওঁৰ আজি ডিউটি নাই বোলে ছুটি আছে তো লগ ধৰিলে সেইবাবে আমি 4-5জন লগ হ'লোঁ হৈ পেলাই তাত যাম নতুন প্লেচটোত গৈ এটা ৰেচিপি বনাম আৰু একেলগে খাম তো আপোনালোকে চাই থাকক ভিডিঅ'টো ক'ত যাওঁ কি কৰোঁ আৰু কি বনাওঁ ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'বোৰ ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া লগৰজন আহি পালে অনুপ আহি পালে আমি এতিয়া খানা খাব যাব ওলাইছো গোটেইখিনি আমি এতিয়া যাম আৰু বাকী কেইজনক উঠাই লওঁ লৈ পেলাই অলপ বজাৰ সামাৰ আছে সেইখিনি কৰি ল'ম কৰি পেলাই যাম আৰু প্লেচটোত তো ভিডিঅ'টো চাই থাকক আপোনালোকে লগৰ কেইজনক ল'ব এজন ইয়াতে আছে ফিটনেছ জিমৰ ওনাৰ তো তেওঁক ল'ম জিমটো দেখাই দিওঁ এবাৰ এই পিনে আছে জিমটো আৰু এইজন তাৰ মালিক আহি পালে হাই কৈ দে এবাৰ এই আহি পালে ফিটনেছ জিমৰ মালিক এজন উঠালো আৰু দুজন উঠাব লাগিব তো যাই গাইজ গোটেইখিনি আমি লগ হৈ গলো এইপিনে বাণীদা আৰু এই চুকত আছে এইটো দেৱজিৎ মাজত অনুপ এজন গুৱাহাটীৰ পৰা আহিছে আজি ৰেষ্ট আছে বোলে আৰু এইপিনে আমাৰ বিটু পাল ভাই ফিটনেছ জিমৰ অনাৰ তো গোটেইখিনি লগ হলো এতিয়া আমি যামগৈ আমাৰ প্লেচটোত তাত গৈ ধুনীয়াকে বনাম স্পেচিয়েল ডিছ এটা লৈছো সেইটো আপোনালোকক দেখাই আছো বাৰু এতিয়া আমি গৈ আছো তিনিআলিৰ পৰা মালেবাৰীৰ অভিমুখে এইটো ৰাস্তাত যাম ৰাস্তাত অলপ বজাৰ কৰিম কিবা পানী চানী লৈ লওঁ ক'ত ল'বি বজাৰ বিতু আহি আমাৰ ৰেল লাইন পালো ৰেল লাইন তো এনেকে যাই থাকিম আমি চিধা বেছি দূৰ নাই আৰু গৈ পাম কিছু দূৰ গ'লে চাওক বাচ্চাটো চাওক কি ধুনীয়াকে খেলি আছে ঠেলাত পাম আৰু গৈ আছো আপোনাৰ 2004ত যেতিয়া বানপানী হৈছিল এইবিলাক গোটেই ৰাস্তা ডুব গৈছিলে আমি তেতিয়া সৰু আছিলো এই ৰাস্তাৰ ওপৰেদি পানী গৈছিল ডাঙৰ বানপানী হৈছিল এতিয়া বাৰু আজিকালি নাই পানী হোৱা কমিয়ে গ'ল আজিকালি নহয় বাৰু বানপানী এইবিলাক চাওক ধান কাটি প্ৰায় শেষ হৈছে আৰু এইবিলাক তো গৈ আছো বেছি দূৰ নাই পাম আৰু চাওক কি ধুনীয়া পৰিৱেশ চাওক এয়া পাম আৰু আমি এইবিলাক আগতে খান্তা আছিলে এই কাষত আমি খান্তা বুলি কওঁ আজিকালি আৰু চব এইবিলাক ইণ্ডাষ্ট্ৰি আহি আৰু ভৰ্তি হৈ গৈছে আৰু এইবিলাকত আগতে ঢেঁকীজাল পাতিছিলে পানী হৈ যোৱাৰ পিছত ঢেঁকীজাল পাতিছিলে আজিকালিতো ঢেঁকীজাল নাই আৰু দেখিবই নাই আৰু ইয়াতে আৰু কেইদিনমান পিছত এইবিলাক নাইকিয়াই হৈ যাব চব মাটিবোৰ বিক্ৰী গৈ শেষ হ'ল আৰু এইবিলাক ইণ্ডাষ্ট্ৰি বহিছে সৰু সুৰা এইবিলাক ইণ্ডাষ্ট্ৰি এইপিনেও আছে আৰু ইয়াতে এটা বস্তু দেখাই আছো ৰ'বক আপোনালোকক চাই থাকক
এইখন মাৰ্কেট দেখিছে, ইমান প্ৰকাণ্ড মাৰ্কেট। আমি শুনামতে এইখন মাছৰ বজাৰ হয়, মাছৰ হেৰি হ'ব চাগে। অসমৰ ভিতৰতে ডাঙৰ বজাৰ হ'ব নেকি এইখন, যেতিয়া সম্পূৰ্ণ হৈ উঠিব। 100 বিঘাৰ পুখুৰী তো এয়া আমি আহি পালো আৰু বেছি দূৰ নাই। Hey guys, আহি পালো আৰু আমাৰ ডেষ্টিনেশ্যন। এয়া চাওক, পুখুৰী আছে কাষত, ধুনীয়া পৰিৱেশ। সেইপিনে গোটেই পৰিভ্ৰমী চৰাই আহিছে আৰু ঠাণ্ডাৰ দিন পৰিছে যিহেতু। ইয়াতে বিল আছে দুখন ওচৰত, দেখাই আছো আপোনালোকক ৰ'ব। এই হেৰি বিতুবা ওলো নামি কিনে সেইখিনি অকমান চাবিচোন হা, নামিয়া দিব পাৰো কি নাই, বোকা যদি নাই। এটা নামচোন কোনোবা এটাই। নামাব পাৰিম কি নাই চাবি। পাৰিম। অলপ ডেঞ্জাৰ আছে বাৰু, কিন্তু ভয় কৰিলেতো নহ'ব। ভাল জেগাত খানা খালে অলপ ৰিস্ক ল'ব লাগিব। ইয়াতে বনাম, আমি বনাই ইয়াতে খাম ধুনীয়াকে। তো ভিডিঅ'টো চাই দিয়ক আপোনালোকে, আৰু ভাল ভাল কিছুমান চিনাৰী দেখাই আছো আপোনালোকক। এয়া চাওক আমাৰ প্লেচখিনি চাওক। সেইটো আপোনাৰ খেত্ৰী হৈ মালেবাৰী যোৱা ৰাস্তা। সেইখিনিত জালিখৰা বিলখন আছে অলপ দূৰত, এই দলংখন যে দেখিছে তাত। তো তাত আমাৰ মাঘৰ বিহুত গোটেই ডিমৰীয়া ৰাইজে মিলি পেলাই সমূহীয়াকৈ মাছ মাৰে। তো আমি ইয়াতে আহিছোঁ, এইখিনি জেগাত। ধুনীয়া পৰিৱেশ চাওক ইয়াতে। ইয়াতে আমি বনাম, এইখিনিতে বনাই মেলি খাম। আৰু ফিল্ডখন চাওক, একদম নেচাৰেল কাৰ্পেট গাছ পাৰা আছে ইয়াতে। এয়া চাওক আজিৰ স্পেচিয়েল হাঁহ আৰু কোমোৰা, জহা কোমোৰা লৈ আহিছো। আৰু এজনে হাঁহ, বাকী গোটেই বস্তু লৈ আহিছো। লাগি আছে কামত, আৰু এইপিনে ডেপজিট ভোক লাগিছে বোলে,
বিৰিয়ানী খাই আছে বিটু এইপিনে অনুপ লাগি আছে বানিন্দা লাগি আছে পানী গৰম হৈ আছে পানী গৰম হ'লে হাতটো চাফা কৰিম এয়া এইবিলাকে জীৱন আৰু কি কৰিব আৰু জহা গাইজ এয়া হাঁহটো পুৰি আছো জুইটো আপোনালোকে দেখা নাই বাৰু মানে বতাহ মাৰি আছে যে সেইকাৰণে দেখা নাপায় কিন্তু পুৰা গৈ আছে ছোড়তা বিটু এখন ধার দিন নিকল না হাঁহ কেনেকৈ কাটিব লাগে জানেনে এই চাই থাকক এইটো চাওক হাঁহ কেনেকুৱা ৰেডি হৈ গ'ল আৰু অলপ কুটুক কুটুক কাটি থকা দেখাবি পানী গাইজ কেৰাহী গৰম হৈ গ'ল তেলটো দি দিওঁ তেল গৰম হৈ গ'ল পিঁয়াজ আৰু জলকীয়াটো ভাজি লওঁ আমাৰ
পিঁয়াজ আৰু জলকীয়াখিনি ফ্ৰাই কৰা হৈ গৈছে, ব্ৰাউন কালাৰ আহি গ'ল পিঁয়াজখিনি। তো ইয়াতে আদা নহৰু আৰু জলকীয়া পিচা আছে, দি দিলোঁ। বাছ হৈ যাব। আৰু আমি ইয়াতে যি যি মছলা ইউজ কৰোঁ গোটেইখিনি দি দিম। এটা আন্দাজত দিছোঁ। জিৰা, মিৰ্চি পাউডাৰ, মিট মছলা, হালধি, আৰু নিমখো দি দিছোঁ লগতে। তো এইখিনি গোটেইখিনি আমি ভাজি ল'ম একেলগে। এই মছলাখিনি ভজা হৈ গৈছে, এতিয়া আমি মাংস আৰু আলুখিনি দি দিম। এতিয়া এনেকৈ ভাজিম তাক অলপ সময়, কিছু সময়। কিছু সময় আমি ভাজিম, ভাজি পেলাই ঢাকন দি পেলাই থৈ দিম, যাতে মাংসটো সিজি যায়। আমাৰ মাংসখিনিৰ লগত মছলাখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া তাত আমি জহা কোমোৰাখিনি দি দিম, আজিৰ স্পেচিয়েল। দি পেলাই তাক আমি ভাজিম এনেকৈ অলপ কিছু সময়, মাংসটো সিজি নোযোৱালৈকে। কোমোৰাটো ধুনীয়াকৈ গলি যাব আৰু পানী দি দি পেলাই তাক ভাজি থাকিম। এই গাইজ, এয়া চাওক, আমাৰ কোমোৰা প্ৰায় সিজি গৈছে আৰু আলুটো সিজি গৈছে, মাংসও সিজিছে আৰু। তো আমি তাক আৰু সিজাম বাৰু, কিছু আৰু সিজাম পানী দি দি পেলাই, ঢাকনিৰে ঢাকি পেলাই। ধুনীয়া গোন্ধ আহিছে জহা কোমোৰাৰ। এতিয়া আমি তাত আৰু পানী দি থাকিম। হাঁহৰ মাংসটো তেনেকৈয়ে বনাব লাগে, অলপ অলপ পানী দি দি সিজাই থাকিব লাগে, খুব টেষ্টি হয়। পানী অলপ দি দিছোঁ, আকৌ ঢাকনিৰে ঢাকি পেলাই আমি থৈ দিম। এই গাইজ, এয়া চাওক, আমাৰ সম্পূৰ্ণ ৰেডি হৈ গ'ল কোমোৰা আৰু হাঁহ। এয়া চাওক, গ্ৰেভি চাওক। তো এতিয়া আমি তাত কেঁচা ধনিয়া অলপ দি দিম। বাস হৈ গ'ল আমাৰ। এতিয়া আমি গেছটো অফ কৰি দিম আৰু অলপ উঠাই পেলাই আপোনালোকক টেষ্ট কৰি পেলাই জনাই আছো কেনেকুৱা হয়। সেয়া এতিয়া আমাৰ খাই যাব বিটু আৰু বানিদা। এইটো সিজনৰ প্ৰথম হাঁহ খাই চাও, পইলা চাইনে ভালে বনায়। কেনেকুৱা মজা মজা বানিদা, আৰু বিশেষকে এই কোমোৰাৰ গোন্ধটো ভাল লাগিছে, বঢ়িয়া। এইটো সিজনৰ মানে প্ৰথম হাঁহ দেই। কোমোৰাটো অলপ খাই চাও, ৰ'ব ভাঙি, গৰম আছে দেই, মালটো ওলাইছে ন মাত্ৰ, ভাঙিব লাগিব ইয়াক কিবা কৰি। মজা। তো এতিয়া আমিও খাওঁ, আপোনালোকে ভিডিঅ'টো চাব আৰু আপোনালোকে ট্ৰাই কৰিব ঘৰত এনেকে। আমি আজি খালোঁ আৰু লগে ভাগে 5জন বন্ধু মিলি। তো ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ, বাই বাই।